Hello everyone, good morning. What a নতুন ভিডিঅ'লৈ প্ৰগতি স্বাগতম জনাইছো। এয়া এতিয়া মৰ্নিং টাইম যেটো মানে 10:30 মানে হৈছে আৰু ডিউটি গৈ আছে যেটো আমাৰ এটা স্পেশাল হেলথ কেম্প আছে। মই একদিন আসলে ভিডিঅ' দিয়া নাছিলো যেটো মোৰ গাত অলপ অসুস্থ আছিল। আজি 10-12 দিন মানে হল এতিয়া অলপ ভাল পাইছো। ভাবিলো কি ভিডিঅ'টো ষ্টাৰ্ট কৰো যেটো ভিডিঅ'বোৰ দি থাকিলে চোন মনচন কিবা এটা ভাল লাগে। সেইকাৰণে ভাবিলো ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰি দিও। তাকে ভিডিঅ'টো ষ্টাৰ্ট কৰিলো হে বুলিয়ে ভাবি চাইজক ভিডিঅ'টো কন্টিনিউ কৰি যেটো আমাৰ স্পেশাল কেম্প আছিল মানে আজি গাৰো আৰু কাৰ্বি এণ্ড এনেকে ৱেট ফেষ্টিভেল আছিল হেতু কাৰণে আমাক স্পেশালি ইনভাইট কৰা হৈছিল। আমি গৈছিলো তাৰপৰা আমি আহি মেইন ডেষ্টিনেশ্যনত সোমালো। সব পৰিবেশটো কিমান ধুনীয়া চাৰিওফালে গ্ৰীনাৰী চাৰিওফালে হেউজিয়া মোৰ মানে ভিডিঅ' নকৰাকে নোৱাৰিলো। আমাৰ হেলথ টিমটো আমি সবে গৈ আছো আৰু গৈ আমাৰ গাড়ী পাৰ্ক কৰিব আৰু এতিয়া ফাইনালি গাড়ী পাৰ্কিং হৈ গ'ল কৰি মেলি তাৰপৰা আমি নামি কৰি আমি সবে ভিডিঅ' কৰিবলৈ ষ্টাৰ্ট কৰিছো। সবে আমাৰ টিমটো ভিডিঅ' কৰিবলৈ ষ্টাৰ্ট কৰিছে নামিলে আৰু দাদা তাৰপৰা আমি এনেকৈ ধেমালি কৰি থাকো আৰু আমি সবে ভিডিঅ' কৰিছো। ভাল লাগিছে পৰিবেশটো দেখি। তাৰপৰা এইফালে দেখিছে যে এইফালে সেলফি পইণ্ট। তাৰপৰা এয়া বাইদেউ আগত আমাৰ টিম তেনেকৈ আমি গৈ আছো আৰু তাৰপৰা গৈ মেলি আমি সবে ইয়াত মানে ডান্স হৈ আছে। ডান্সৰ অলপ প্ৰগ্ৰাম চালো। সব কি ধুনীয়া লাগিছে সঁচাকৈ তেতৰ মানে ড্ৰেছবোৰ ইমান ধুনীয়াকৈ আদি পৰিধান কৰিছে। সঁচাকৈ ভাল লাগিলে বহুতখিনি। তাৰপৰা আছো কি ধুনীয়াকৈ আহিছে ল'ৰা ছোৱালী সব আহিছে ভাল লাগিলে সঁচাকৈ। তাৰপৰা এয়া আমাৰ টিমটো আৰু সবে ধেমালি কৰিছে বোলে ভিডিঅ' কৰি ৰাখিলো। তাৰপৰা এয়া আহি আমি কিনো কৰিম বুলি আহিলো। আহি কৰি মানে আমি য'ত ডিউটি দিছিলে তাত আমি বস্তু ঠিক কৰি তাৰপৰা আকৌ আমি আহিলো দোকানবোৰ চাবলৈ। তাৰপৰা আহি হোটেল আহিছে য'ত মানে খানা চানা পায় আৰু আমি পিছে খোৱা নাই দেই এনেই চাবলৈ আহিলো আৰু মেইন হোটেল দিছে। ভালেই লাগিলে বাৰু তাত বহুত ধুনীয়াকৈ সিহঁতি মানে ফেষ্টিভেলটো মানে আয়োজন কৰিছে তাৰ বাবে ভাল লাগিলে। তাৰপৰা এয়া চব দোকানবোৰ তাৰপৰা আহিলো আৰু আহি কৰি তাৰপৰা অলপ বেক কেমেৰা ফ্ৰণ্ট কেমেৰা কৰি আপোনাক দেখাই দিছো কি ধুনীয়া লাগিছে ফিল্ডখনত। খালি বতৰটো বেয়া কৰিলে ভাল থকা হ'লে ভালেই লাগিলে আজি। তাৰপৰা এয়া হ'ল আৰু তাৰপৰা আমি ডিউটি ইয়াত বহিলো আকৌ ডিউটি মানে কৰিবলৈ গুচি আহিলো। আমি ডিউটি কৰি আছো আৰু তাৰপৰা প্ৰায় 1:30 মানে বাজিছিলে। আমি সবে মানে লাঞ্চ টাইম যিহেতু আমাক খাবলৈ মতা হৈছিলে মানে এটা কুপন দিছিলে। আমি আহি পালোহি আৰু লাঞ্চ টাইমৰ কাৰণে। তাৰপৰা এয়া আমি সবে গৈ আছো আৰু আগত তাৰপৰা দাদাই আকৌ টিকেটটো উলিয়াইছে দেই আমাৰ দাদাজন। তাৰপৰা এয়া সেই টিকেটটো দিলেহে খানা খাবলৈ দিব। তাৰপৰা আমি গৈ ভিতৰত সোমালো আৰু সোমাই গৈ তাৰপৰা বুফে আছিলে যিহেতু তেনেকৈ খালো। তাৰপৰা মাংস দিছিলে মই মাংস নাখালো এনেকৈ ডিম ভাত তেনেকৈ খালো আৰু দাইলি। তাৰপৰা এয়া সেলফি পইণ্ট আছে কি ধুনীয়া। মই ভাবিলোঁ কি ভিডিঅ'টো কৰি থওঁ আৰু মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে কোন ঠাইৰ পাইছে প্লিজ কমেণ্ট কৰি জনাব। ফেচবুকত যদি চাই আছে পেজটি ফ'ল' কৰি দিব। ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব। তাৰপৰা লাষ্টত কেইখন ফটো মাৰিলোঁ। ঠিক আছে তেতিয়াহ'লে আজি ভিডিঅ'টো বিদায় লৈছোঁ। কাইলৈ আকৌ লগ পাম। বাই বাই। আৰু মই মানে লং ভিডিঅ' দিয়াটো বহুত পচিবলে নহয় মোৰ বাবে যিহেতু মোৰ ডিউটি থাকে ন বহুত বিজি থাকোঁ মই। মোৰ চিডিউলখন বহুত বিজি তথাপিও আপোনালোকলৈ ভিডিঅ' পৰা পাওঁ প্লিজ সকলোৱে চাব মৰম দিব আৰু মই যিমান পাৰোঁ মই শ্বৰ্ট ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰি থাকিম। তাৰপৰা এয়া আমাৰ টিমটো ঠিক আছে আজিলৈ আহিছোঁ। বাই বাই। কাইলৈ আকৌ লগ পাম। বাই বাই।